ভাইমন দা চলচ্চিত্ৰখন অসমীয়া চলচ্চিত্ৰ জগতৰ এখন চিনেমাই নহয়, মই ভাবোঁ এই চিনেমাখন অসমীয়া চলচ্চিত্ৰ জগতৰ উত্থান পতনৰ এক জীৱন্ত দলিল স্বৰূপ। গতিকে আমিও গৈ চালোগৈ, খুবেই ভাল লাগিলে। আৰু আপোনালোকে যিসকলে চোৱা নাই আপোনালোকেও চাব, যিহেতু অসমীয়া চিনেমা আমাৰ গৌৰৱ নহয়নে। আৰু নমস্কাৰ জনাই সকলোকে মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ইউটিউব চেনেলৰ মোৰ এইটো প্ৰথম ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো সঁহাৰি জনাব আৰু লগতে মোৰ চেনেলটো আগবঢ়াই নিয়াত মোক অকণমান উদগনি দিব। গতিকে ভিডিঅ'টো একেবাৰে আৰম্ভ কৰিছোঁ প্ৰথমৰ পৰা। আৰু এয়া আমি ওলাইছোঁ তেজপুৰলৈ বুলি, যিহেতু আমি তেজপুৰত থকা SBF চিনেমা হলত টিকেট কাটিছিলোঁ অনলাইন যোগেদি। গতিকে যাবলৈ ওলাইছোঁ আৰু মনটো দেখিছেনে ইমান ভালো নহয়, কিয়নো চিনেমাখন চাবলৈ যাম বুলি উৎসাহটো মানে বহুত বেছি হৈ আছিলে, কিন্তু তথাপিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি মানে মনটো বেয়া হৈ আছিলে, কিয়নো সময় আমাৰ বহুত বেছি হৈছিলে। কিয়নো 8:15 চিনেমা আৰম্ভ হ'ব, কিন্তু আমি 7:30লৈকে ঘৰতে আছিলোঁ। কিবা কিবি কামত অলপ ব্যস্ত হৈ যোৱাৰ কাৰণে অকণমান দেৰি হৈছিলে, তথাপিও উপায় নাই, বহুত স্পীডত আহি পেলাই পাই গৈছিলোঁ এয়া তেজপুৰ টাউনত। আৰু আমি আহি পাওঁতে একদম পূৰা 8:10 হৈছিলে আৰু চিনেমা প্ৰায় অকণমান আৰম্ভ হৈছিলে। আৰু এয়া আমাৰ একেবাৰে লাগি গ'ল দৌৰা দৌৰি, কিয়নো প্ৰথমৰ পৰা চাবলৈ পালে ভাল লাগে নহয়নে। যিহেতু আহিছোঁ চাম বুলি, প্ৰথমৰ পৰা চাবলৈ পালেহে ভাল লাগে দিয়কচোন। আৰু এয়া আমি সোমাই গ'লোহি SBF চিনেমা হলৰ ভিতৰত। আজি কিন্তু মই প্ৰথম আহিছোঁ দেই, বেলেগ হলত চাইছোঁ কিন্তু এইটো হলত আজিলৈকে চোৱা নাই। গতিকে এয়া আহিছোঁ প্ৰথম চাবলৈ বুলি। আৰু প্ৰথমতে ইয়াত টিকেটৰ কামখিনি কৰাই লৈছোঁ ইয়াতে, যিহেতু টিকেট নেদেখুৱালেতো আমি চিনেমা চাবলৈ নাপামেই নহয়নে। গতিকে এয়া ধুমধাম কৰি পেলাই দেখিছেনে, মই একেবাৰে খোজকাঢ়ি যাবলৈ যে ধৈৰ্যই নাই, এনেকুৱা লাগিছে কেনেকৈ গৈ সোনকালতে পামগৈ, সেইটোহে মনত ভাৱ আহিছে। গতিকে সেয়া পূৰা উৎপাতি গৈছোঁ। আৰু এটা কথা চাবচোন, যেতিয়া আমাৰ দেৰি হয় নহয়, চব ফালৰ পৰাই দেৰি হয়। আৰু এয়া তেওঁলোকো কিন্তু চিনেমা চাবলৈ ৰখিছে। আৰু এয়া দেখিছে লিফ্টৰ সন্মুখত ৰ'ব লগা হৈছে। আমি যোনটো ফ্ল'ৰত যাম মানে তাৰ বাবে আমি অকণমান ৱেইট কৰিব লগা হৈছে। তাৰপিছত আহি আমি পাই গ'লোহি আৰু এয়া চিকিউৰিটি চেক হৈ আছে। আৰু ফাইনেলি আমি এয়া সোমাই গ'লোহি চিনেমা হলৰ ভিতৰত। আৰু চিনেমা আৰম্ভ হৈয়ে গৈছিলে। তাৰপিছত আকৌ ইণ্টাৰভেলত অকণমান ওলাই আহিলোঁ, অকণমান ফটো চটো উঠিলোঁ। যিহেতু আহিয়েই চিনেমা হলৰ ভিতৰতে সোমাইছিলোঁ, গতিকে অকণমান হলটোও চালোঁ বাহিৰত। আৰু অকণমান বোলো ফটোশ্বুট কৰিলোঁ। এয়া অকণমান খাবলৈ পপকৰ্ণ ল'লোঁ। এটা কথা ক'ম কিন্তু দেই, বাহিৰত পপকৰ্ণ ল'লে ইমানো বহুত বেছি দাম নহয়, কিন্তু চিনেমা হলৰ ভিতৰত থকা এই ৰেষ্টুৰেণ্টসমূহৰ পৰা যেতিয়া আমি লওঁ বহুত বেছি দাম হয়। উপায় নাই, খাবতো লাগিবই নহয়নে। কিবা এটা খাই খাই চোৱাৰ মজাই বেলেগ, যিহেতু তেওঁলোকে বেলেগ একো বস্তু ভিতৰলৈ নিবলৈ নিদিয়ে। গতিকে আৰু তাকে লৈ ল'লোঁ। আৰু এয়া অকণমান আপোনালোকক চিনেমাৰ কিছু দৃশ্যাংশ আগবঢ়াইছোঁ, যিহেতু ভিডিঅ' কৰাটো পাৰ্মিশ্যন নাছিলে আৰু আমি ভিডিঅ' কৰিবও নালাগে, কিয়নো আমি যদি ভিডিঅ' কৰি ৰাইজৰ ওচৰত দেখুৱাই দিওঁ, ৰাইজে সেয়া ছবিগৃহত আহি নাচাব। গতিকে সেইটো কৰিবও নালাগে, আপোনালোকেও নকৰিব। মই অকণমান 2-এটা ক্লিপ যিখিনি অলৰেডি ভাইৰেল হৈয়ে আছে, মই সেইখিনিকে ভিডিঅ' কৰিছোঁ। আৰু এতিয়া যদি মই চিনেমাখনৰ কথা ক'বলৈ যাওঁ, সঁচাকৈ চিনেমাখন বহুত বেছি ভাল লাগিলে, একেবাৰে হৃদয়স্পৰ্শী চিনেমা। আৰু এয়া তাৰ মাজে মাজে দেখিছে নহয় খাদ্যৰ যোগাৰো চলি আছে বাৰু। আৰু এই চিনেমাখন চাই বহুত নজনা কথা জানিলোঁ। মুনীন বৰুৱা দেৱৰ যি জীৱন্ত প্ৰতিচ্ছবি ইয়াতে দাঙি ধৰিছে, আমি শুনিছিলোঁ তেওঁৰ নামটো, কিন্তু তেওঁৰ অৱদানৰ বিষয়ে কিন্তু চিনেমাখন চাই বহুতখিনিয়ে জানিলোঁ। আৰু লগতে আমি যিসকল অভিনেতাক দেখিছোঁ, যতীন বৰা আৰু লগতে ৰবি শৰ্মা আৰু বহুত কেইবাজনো অভিনেতা, তেওঁলোকৰ চলচ্চিত্ৰ জগতখনত জন্ম কেনেকৈ হৈছিলে সেইখিনি কিন্তু চিনেমাখন চাইহে আমি বহুতখিনি কথা গম পালোঁ। লগতে জুবিন দাৰটো কথা ক'বই নালাগে। আৰু সঁচাকৈ ভাল লাগিলে, জুবিন দাৰ চৰিত্ৰটো চাই বহুত বেছিয়ে ভাল লাগিলে। তেওঁৰ চৰিত্ৰ যিজনে কৰিছে, সঁচা খুব সুন্দৰ প্ৰচেষ্টা কৰিছে, ভাল লাগিলে। আৰু এয়া আমাৰ চিনেমা শেষ কৰি আমি ঘৰমুৱা হ'লোঁ। আৰু ৰাতি প্ৰায় 11 মানেই বাজিলে। আৰু আপোনালোকে যদি চাব বিচাৰে ইয়ালৈ আহি চাব পাৰে, সঁচাকৈ চিনেমা হলটো বহুত বেছি ধুনীয়া আছিলে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে, মোক সঁহাৰি জনোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।